সকলোলৈ নমস্কাৰ জনাই উন্নতি ভিডিঅ' আগবঢ়াই আছোঁ। আজি মই বিলাহী মই বিলাহী কাটি লৈছোঁ। বিলাহীলে ধুনীয়াকৈ এবিধ বস্তু বনাব ওলাইছোঁ। তাৰ লগত থাকিব কণী। আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই ধোঁৱা ওলাই গৈছে কেৰাহীখনত। পিঁয়াজ দি দিলোঁ আৰু অকণমান দি দিওঁ। পিঁয়াজ দিলোঁ, অকণমান লৰাই দিম এনেকুৱাকৈ, অকণমান লৰাই দিম এনেকুৱাকৈ। ইয়াতে এতিয়া মই হালধি গুড়ি দি দিম, অকণমান চব অলপ অলপ বস্তু দি দিম। আছে জিৰাৰ গুড়া, জিৰাৰ গুড়া অকণ দি দিম, বেছি নিদিওঁ, অকণমান দিম। তাৰপিছত হালধি অলপমান হালধি দিম। এতিয়া কাটি থোৱা বিলাহীখিনি দি দিম। ইয়াতে অকণমান নিমখ জোখমতে দিব। এতিয়া ইয়াতে পানী দি দিম। অকণমান চেনিও দি দিম ইয়াতে, জোখমতে চেনি দি দিম অকণমান। মাৰিছে ফটো দেখোন। বিলাহীখিনি এনেকৈ তুলিছে ধুনীয়াকৈ। তাৰপিছত মই এতিয়া এই কণীখিনি মই ভাজি পিনে পিচ কৰি থোৱা আছে,
মই এক পিচকৈ ইয়াতে দি দিম। কণীখিনি ইয়াতে দি দিম। এক কণী দি দিম, এনেকৈ দি দিম। এনেকৈ দি দিম। অলপ সময় মই এনেকৈ উতলিব দিম। তাৰপিছত এই ধনিয়া পাতখিনি এনেকৈ দি দিলোঁ। অকণমান পানীটো খোৱাৰ পিছত মই নমাই থৈ দিম। তাৰপিছত গৰমে গৰমে ভাতৰ লগত খাব খুব ভাল লাগে। বিলাহীৰে বনোৱা কণীৰ হেৰি হৈ গ'ল। বিলাহীৰে বনোৱা কণী